এতিয়া আমি ইপাৰত যাম, কোনে আগত ইপাৰত পাইকে তাক চাম আৰু ইপাৰৰ পৰা আকৌ পুনৰ ঘূৰি আহিম নিজৰ জেগালৈ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই উন্নতি ভিডিঅ'লৈ। মই আজি আহিছোঁ নৈ পাৰ আৰু এইফালে পথাৰলৈ আহি আছোঁ আমাৰ সৰিয়হণি মাজলৈ। আৰু মোৰ লগত আছে দুজন বন্ধু। আমি এই বন্ধু আহিছে মোৰ লগত এইফালে প্ৰশান্ত বৰুৱা, কিবা এটা কৈ দিয়া। হাই, আমি এতিয়া পথাৰলৈ আহি আছোঁ। আমি ইয়াৰ পৰা মেগী চেগী লৈ আহিছোঁ। পূৰা এতিয়া আমি মেগী চেগী খাম, তাত টঙি আছে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, শেষলৈকে পূৰা ধামাকা হ'ব গৈ আছে। ব'লক এতিয়া আমি গৈ থাকোঁ। এয়া বৰুৱাই ক'লে আমি মেগী লৈ আহিছোঁ, মেগী খাম এতিয়া। আৰু তাত আমি গা ধুব লাগিব, ধুনীয়া প্লেচ আছে গা ধুব পৰা। আৰু লগতে এইফালে পুলেন আহিছে, পুলেনে পূৰা আজিও বেছি পুলেনে নতুন এটা ব্লগ ষ্টাৰ্ট কৰিব। আপোনালোকে সকলোৱে মৰম কৰিব, ছাপোৰ্ট কৰিব ল'ৰাটোক। পুলেন এফালে আহি কিবা এটা কৈ দিয়াহি। কোলা মানে একদম কোলাকে কৈ দিয়া। এই গাইছ, কি খবৰ? আমি এতিয়া আহি আছোঁ পথাৰলৈ সৰিয়হ খেতি চাবলৈ বুলি। আমি ইয়াত বহুত সৰিয়হ কৰি থৈ দিয়া আছিলে আৰু গোটেইকেইটা আমি সৰিয়হ চাম বুলি আহিলোঁ। লগতে মেগী অলপ লৈ অহা আছে, পাৰ্টি চাৰ্টি কৰিম বুলি। তাৰপিছত তাকে মই ভাবিছোঁ আজি নতুনকৈ এটা ব্লগ চেনেল ষ্টাৰ্ট কৰিম বুলি। আশীৰ্বাদ কৰিব যাতে চেনেলটো আগুৱাই লৈ যাব পাৰি। দেখিছে পুলেনে ক'লে সকলোখিনি কথা আপোনালোকে আশীৰ্বাদ কৰিব, ছাপোৰ্ট কৰিব। ঠিক আছে, বলক বন্ধুসকল, আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব শেষলৈকে, অকণো স্কিপ নকৰাকৈ। বলক এতিয়া আমি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। এতিয়া আমি বৰ্তমান আহি আছোঁ আমাৰ পথাৰৰ মাজত। এইটো মথাউৰি আছে, দেখিছেনে? এইটো মথাউৰি। এইফালে চাৰিওফালে বিৰিণা আছে, এইফালে সৰিয়হ আছে, এইফালে বগৰী খাওঁ বুলি ক'লে আপুনি বগৰী খাব পাৰিব। এতিয়া চাইকেল এখন লৈ আহিছোঁ, 3জন মানুহ, চাইকেল এখন, মাত্ৰ চাইকেল নাই। সেইকাৰণে কি ক'ব এতিয়া। কিন্তু এই মথাউৰিটো বনোৱা দিন হ'ল দেই। এইটো মথাউৰি আপুনি যদি গৈ থাকে ঢকুৱা পাই যাব, কিন্তু ঢকুৱালৈকে এতিয়া ৰাস্তাটো শেষ হোৱাকৈ নাই, এডোখৰত শেষ হৈ আছে, বনাব পিছত। ইতিমধ্যে আমি পাই গ'লোহি আমি গা ধুব অহা নদীখন। এইখন দেখিছে, এইফালে চাওক কিমান ধুনীয়া লাগিছে। আৰু এইটো কি দেখিছে ন আপোনালোকে? এই মেটেকাখিনি দেখিছে নহয়? মেটেকাখিনি দেখিছে নাই আপোনালোকে? মেটেকাখিনি চাওক। এই মেটেকাটো কি কাৰণে ৰাখিছে আপোনালোকে কওকচোন। এনেকৈ কিয় ৰাখিছে বাৰু জানেনে? এই বিলখন, এই নদীখন ডাক হয়, ডাক। আৰু যেতিয়া ডাক হয় তেতিয়া এই মহলদাৰে এই জেংবিলাক বান্ধে এনেকৈ। তাৰপৰা ইয়াৰ পৰা মাছ উঠাব, মাছ উঠে, কিন্তু বহুত ডাঙৰ ডাঙৰ মাছ উঠে। নদী গৰাবোৰ দেখিছে নাই? পানী হ'লে আহিব নোৱাৰি এইবিলাক জেগাত। লা 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 লা। এই আহি পালোহি টঙিত। আমাৰ থাম্বনেইলৰ কাৰণে ফটো উঠা হোৱা নাই, কাৰণ আমাৰ পুলেনৰ ভয় হৈছে থাম্বনেইলৰ কাৰণে বোলে ফটো মৰা নাই। এই আমাৰ এই প্ৰশান্তে কি কৰিছে, প্ৰশান্তে এফালে চাই দিয়া এপাক। ফটো তুলি আছোঁ। ফটো পজ দেখিছে।
বোলেহে অসমীয়া কথা এষাৰ আছে বোলে নহয়, ছালৰ ওপৰত দিব তৰা জিলিকে বুলি চাই সেইটো একেই হৈ আছে। এইটো চাওক, দেখিছে? দিয়ক, এই যিটো ঘাটত আমি গা ধুব লৈছিলোঁ সেই ঘাটটো ইমান এটা ভাল নালাগিলে, চ' আমি বেলেগ এডোখৰ এটা জেগালৈ আহিছোঁ। হ'লেও আপোনালোকে চাই থাকক, শেষলৈকে আমি গা ধুম কিন্তু দেই, মিছ নকৰিব গা ধোৱাটো। বইল মেগী খাই আছোঁ আৰু গম পাইছে বইল মেগীটো খুব ভাল। বইল বস্তুটো আমি খাবই লাগে, যিকোনো বইল বস্তু। আৰু যদি আপোনালোকে বেছি তেল খায় তেনেহ'লে তেল নাখাব। বইল মেগী এদিন বনাই মেলি খাই চাব, আৰু বনাই খাই পেলাই জনাব আপোনালোকে যে বইল মেগী কেনেকুৱা হৈছে। ভাল লাগিলে, আহিম জনাই দিলে আপোনালোকক। ঠাণ্ডা ঠাণ্ডা পানী, ঠাণ্ডা ঠাণ্ডা পানী। বাপৰে মজা লাগি গৈছে বে, বহুত দিনৰ মূৰত গা ধুব আহিছোঁ দেই ঠাণ্ডা পানীত। আমি যাম এতিয়া, আমি ইপাৰত যাম, কোনে আকৌ ইপাৰত পাইকে তাক চাম, আৰু ইপাৰৰ পৰা আকৌ পুনৰ ঘূৰি আহিম নিজৰ জেগালৈ। চাই থাকিব। 1 2 3 গো। বন্ধুসকল, এতিয়া গা পা ধুই আমাৰ হৈ গ'ল। এতিয়া আমি ঘৰত যাম, কাৰণ বতৰো কি বুলি কয় অলপ গধূলি হৈ আহিছে, পানীও বহুত ঠাণ্ডা, নদী পানী। বহুত দিনৰ মূৰত গা ধুইছোঁ আজি, কাৰণ ভাগৰ লাগিছে ভৰি হাতবোৰ পূৰা। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে বন্ধুসকল, আজি ইমানটা সমাপ্ত কৰিছোঁ। বাই বাই।